নমস্কাৰ আশা কৰো সকলো ভালে আছে আপোনালোক আমি কি হয় আমি এডাল ৰছী পিন্ধিয়ে বিশ্বাস কৰো যে আমাৰ জীৱনটোত আমাৰ বাবে কিবা এটা ভাল হ'ব এটা আঙুঠি পিন্ধিয়ে বিশ্বাস কৰো যে আমি আমাৰ ভাবি থকা কামটো সম্পূৰ্ণ হ'ব তেনেকৈ আমি যিকোনো কাম কৰি যিকোনো আনে কৰিবলৈ কোৱা কিছুমান সৰু সৰু কাম কৰি আমি বিশ্বাস কৰো যে এই কামটো মোৰ সম্পূৰ্ণ হৈ উঠিব কিন্তু এটা ডাঙৰ কথা কি জানেনে আমাৰ এই মানৱ জীৱনটো ভগৱানে সৃষ্টি কৰা এই আমাৰ গোটেই মানৱ শৰীৰটো অদ্ভুত এই সৃষ্টিটো থকাৰ পিছতো আমি আমাৰ নিজক কেতিয়াও বিশ্বাস নকৰো আপুনি হাতত ৰছী এডাল পিন্ধে কিবা এটা বিশ্বাস কৰি পেলাই কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে যে ভগৱানে সৃষ্টি কৰা আপোনাৰ এই শৰীৰটো এটা অদ্ভুত সৃষ্টি আৰু এই অদ্ভুত বস্তুটোকো আমি বিশ্বাস নকৰো মানে আমি নিজে নিজক বিশ্বাস নকৰে প্ৰায় মানুহে নিজে নিজক বিশ্বাস নকৰে কিবা এটা কাম কৰিবলৈ লোৱাৰ আগত প্ৰথম আপোনাৰ থাকিবলগীয়া বস্তুটোই হৈছে আপোনাৰ নিজৰ ওপৰত বিশ্বাস যেতিয়া আপোনাৰ নিজৰ ওপৰত বিশ্বাস থাকিব তেতিয়া আপুনি সকলো কাম কৰিব পাৰিব গতিকে এটা সৰু উদাহৰণ দিছো আপুনি চাগে দেখিছে হাতীটো এটা ডাঙৰ হাতী এডাল ৰছীয়ে শিকলিডালে বান্ধি থৈ দিব পাৰে কিন্তু সেই হাতীটোৱে আকৌ চাবচোন পাহাৰত গৈ ডাঙৰ ডাঙৰ শিল টানে গছ ভাঙে ডাঙৰ ডাঙৰ গছৰ কুণ্ডা কঢ়িয়াই লৈ যাব পাৰে কিন্তু তাক এডাল শিকলিয়ে বান্ধি থৈ দিয়ে কিয় গম পায়নে এনেকুৱা বেছিভাগ চাৰ্কাছত দেখিব চাৰ্কাছ বিলাকত ডাঙৰ ডাঙৰ হাতী বাঘ বিলাকক এডাল ৰছীয়ে বান্ধি থৈ দিয়ে কিয় জানেনে কাৰণ সেই বাঘটো যেতিয়া সৰু আছিল বা সেই হাতীটো যেতিয়া সৰু আছিল তেতিয়া তাক যিডাল ৰছীয়ে বান্ধিছিল সেই ৰছীডাল হয়তো সেই সৰু হাতীটোতকে শক্তিশালী আছিল আৰু সেই হাতীটোৱে তেতিয়া সেই ৰছীডাল ছিঙিবলৈ হয়তো চেষ্টা বহুতবাৰ কৰিছিল কিন্তু সি সৰু থকাৰ বাবে তাৰ ইমান শক্তি নাছিল আৰু তাৰ ফলত সি সেই শিকলিডাল বা সেই ৰছীডাল সি ছিঙিব পৰা নাছিল আৰু সেই ধাৰণাটো তাৰ মনত সোমাই গৈছিল মানে সেই বিশ্বাসটো তাৰ মনত সোমাই গৈছিল আৰু সি যেতিয়া ডাঙৰ হ'ল তেতিয়াও তাক সেই ৰছীডালেই বান্ধি থোৱা হ'ল আৰু সি যেতিয়া ডাঙৰ হ'ল সি তেতিয়া চেষ্টা নকৰে কাৰণ সি গম পাইছিল যে সি আগতেই চেষ্টা যেতিয়া কৰিছিল তেতিয়া সি সেই আগৰ যোনটো বিশ্বাস সেইটো তাৰ মনত সোমাই আছিল সি ভাবিছিল মই এডাল এতিয়াও ছিঙিব নোৱাৰো কিন্তু এতিয়া হাতীটো ডাঙৰ হোৱাৰ লগে লগে সেই ৰছীডালতকে তাৰ শক্তি বহুত গুণে বাঢ়ি গ'ল গতিকে সেই আগৰ বিশ্বাসটো যেতিয়া তাৰ সোমাই আছে মনত সেইকাৰণে সি সেইটো বিশ্বাসতে এই সৰু শিকলিডালতে সি বান্ধ খাই থাকে গতিকে ঠিক আমাৰো তেনেকুৱাই হয় আমি কিছুমান বিশ্বাস বেলেগৰ পৰা শুনি কোনোবাই কয় বা সৰুৰ পৰা দেখি আহিছো এই তেনেকুৱা ফলত আমাৰ কিছুমান কাম আমি কৰিম বুলি ভাবিও সাহস নহয় কৰিবলৈ কাৰণ এইটো আগতে এনেকুৱা হৈছিল সেইটো এটা বিশ্বাস আমাৰ মনত সোমাই আছে গতিকে বিশ্বাস এনেকুৱা বিশ্বাস আপোনাৰ যদি আছে তেতিয়া আপুনি তাৰ এটা বস্তু চাব যে বিশ্বাস মানে বিলিফ হৈছে দুটা প্ৰকাৰৰ এটা হৈছে জেনেৰেলাইজ বিলিফ আৰু এটা হৈছে ইউনিভাৰ্চেল বিলিফ জেনেৰেলাইজ বিলিফ মানে হৈছে কোনবিলাক বিলিফ ফাৰ্ষ্ট হৈছে সাপোৰ্টিভ বিলিফ আৰু সেকেন্ড হৈছে নন সাপোৰ্টিভ বিলিফ সাপোৰ্টিভ বিলিফ হৈছে যোনবিলাক বিলিফ আমি মানি পেলাই আগবাঢ়ি যাওঁ যেনেকে কৰ্মই ধৰ্ম এইটো হৈছে সাপোৰ্টিভ বিলিফ ভাল কাম কৰিলে ভাল ফল পোৱা যায় এইবোৰ হৈছে সাপোৰ্টিভ বিলিফ আৰু নন সাপোৰ্টিভ বিলিফ হৈছে যেনেকে আকাশত চাং পাতিব নোৱাৰি আঠুৱা চাই ঠেং মেলিব লাগে পইচা গছত নালাগে এইবিলাক হৈছে নন সাপোৰ্টিভ বিলিফ আৰু এইবিলাক জেনেৰেলাইজ বিলিফ বুলি কয় এইবিলাক মানে আমি নিজে কৰি লোৱা বিলিফ কিছুমান আৰু এটা হৈছে ইউনিভাৰ্চেল বিলিফ মানে হৈছে যোনটো গোটেই পৃথিৱীয়ে বিশ্বাস কৰে যেনেকে 1+1=2 সেই বস্তুটো গোটেই পৃথিৱীতে হ'ব আমাৰ ইণ্ডিয়াতে 1+1=2 নহয় গোটেই পৃথিৱীত 1+1=2 এইটো হৈছে ইউনিভাৰ্চেল বিলিফ গতিকে আপুনি আপোনাৰ কোনবিলাক বিলিফ আপুনি লৈ জীয়াই আছে আজিৰ পৰা এবাৰ সেই আপুনি ভাবি থকা এই বিলিফটো জেনেৰেলাইজ বিলিফ নে ইউনিভাৰ্চেল বিলিফ সেইটো বিচাৰ কৰিবলৈ লওক আৰু চাওক যদি সেইটো জেনেৰেলাইজ বিলিফ যে হয়তো মানুহে সেইটো বনাই দিয়া বিলিফে তেতিয়া সেইটোৰ ওপৰত সেইটোকে লৈ জীৱনটোত পঢ়ি নাথাকিব যদি কিবা এটা কৰিম বুলি ভাবিছে প্ৰথমতে আপোনাৰ লগা বস্তুটোৱে হৈছে আপোনাৰ বিলিফ
মানে আপোনাৰ বিশ্বাস। আপুনি যদি নিজে নিজক বিশ্বাস নকৰে তেতিয়া গোটেই পৃথিৱীয়ে আপোনাক বিশ্বাস কৰিব নোৱাৰিব। যদি আপোনাৰ নিজৰ ওপৰতে বিশ্বাস নাথাকে আনে আপোনাক কেনেকৈ বিশ্বাস কৰিব। গতিকে আজিৰ পৰা আপুনি কোনবিলাক কেনেকুৱা ধৰণৰ বিলিফ লৈ জীয়াই আছে বা জীৱনটো আগবঢ়াই নিছে বা কিবা এটা কৰিবলৈ লোৱাৰ আগত কেনেকুৱা ধৰণৰ বিলিফ আপুনি বিশ্বাস লৈ সেই কামটো কৰিবলৈ বিচাৰে সেই বস্তুটো এবাৰ চাওক যে যদি আপোনাৰ নন ছাপৰ্টিভ বিলিফ আছে আপোনাৰ লগত সেইখিনিক আপুনি আঁতৰাই পেলাওক জীৱনৰ পৰা আৰু যোনবিলাক ইউনিভাৰ্চেল বিলিফ সেই তেনেকুৱা ধৰণৰ বিলিফবিলাক লৈ জীৱনটোত আগবাঢ়ি যাওক আৰু আপুনি যেতিয়া আপোনাৰ নিজৰ ওপৰত বিশ্বাস থাকিব পৃথিৱীত একো অসম্ভৱ বোলা বস্তুটোৱেই নাথাকিব। ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।